हेलो बंधुসকল কি খবৰ আশা কৰো আপোনালোকৰ সবৰে ভাল নহয় জানো তো আজি আপোনালোকৰ কাৰণে লৈ আহিছো অন্য এক নতুন ভিডিও আপোনালোকক ছট পূজাৰ বহু বহু শুভেচ্ছা জ্ঞাপন কৰিল আমাৰ নাহলিয়াত যেহেতু আজি ছট পূজা পাতিছে কৰ্মসূত্ৰে বহুতো বাহিৰত আছে বিভিন্ন ৰাজ্যত আছে কাম কৰি আছে তেওঁলোকে আহিব পৰা নাই তেওঁলোকলৈও ছট পূজাৰ বহু বহু শুভেচ্ছা জ্ঞাপন কৰিলো আৰু বন্ধুসকল আজি ভিডিওটো আমাৰ নাহল আৰু মোৰ লগৰ কেজনে এনেকুৱা নাছিলে তাত আৰু পুৰা ফানি মোমেন্ট মানে পুৰা তাহাঁতি একদম ফুল্লি এনজয় কৰিলে তো সেইখিনি আপোনালোকক দেখুৱাম তো ভিডিওটো আপোনালোকে হেকলৈকে চাই থাকিব পুৰা ইন্টাৰেষ্টিং হ'ব আপোনালোকে ভিডিওটো স্কিপ নকৰাকে হেকলৈকে চাই থাকিব আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তো বলক বন্ধুসকল দেৰি নকৰি আজি ভিডিওটো আৰম্ভ কৰোঁ তো বন্ধুসকল বৰ্তমান আমি আছো আমাৰ হোম টাউন নাহলিয়াত আৰু ইয়াত ছট পূজা পাতিছে সো ফ্ৰেন্ডস এইখনে হৈছে আমাৰ নাহলিয়া আৰু আপোনালোকক অলপ চিনেমেটিক শ্বট দেখাই দিম আৰু এইফালে আপোনালোকে দেখিব পাইছে আই লাভ নাহলিয়া যেহেতু আমাৰ হোম টাউন নাহলিয়া আৰু আই লাভ নাহলিয়া আৰু এইফালে আপোনালোকে দেখিব পাইছে কি ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছে আৰু বন্ধুসকল এইফালে চাওক আপোনালোকে স্বাগতম বুলি কিনে ৰংগলী দি কিনে কি ধুনীয়াকৈ ৰংগলী বনাইছে আৰু ফ্ৰেন্ডস এইফালে আপোনালোকে যোনটো প্ৰতিমা দেখিছে সেই প্ৰতিমাটো পুখুৰীৰ ওপৰত আছে আৰু এইফালে চব কি ধুনীয়াকৈ ডেকোৰেশ্যন বনাইছে ভাই আৰু ইয়াত কাইলৈ ৰাতিপুৱা 5টা বজাৰ পৰা পূজা আৰম্ভ হ'ব আৰু যিখিনি ভক্তই ছট পূজাত ব্ৰত ৰাখে সেই ভক্তবিলাকে 36 ঘণ্টালৈকে ব্ৰত থাকে আৰু নিমখ নাখায় তেওঁলোকে আৰু কাইলৈ ৰাতিপুৱা যেতিয়া 5টা বজাত পূজা পাতিব আৰু সেই পূজাত তেওঁলোকে ব্ৰতটো ভাঙিব আৰু ছট পূজাটো বেলি উদয় হোৱা আৰু অস্ত হোৱা এই দুয়োটাকে পূজা কৰা হয় আৰু কোৱা হয় যে যিখিনি মানুহে ছট পূজাত ব্ৰত ৰাখে তেওঁলোকৰ মনৰ আশা পূৰণ হয় তো ফ্ৰেন্ডস কোনে কোনে এই ভিডিওটো নাহলিয়াৰ বাহিৰৰ পৰা চাই আছে তেওঁলোকে এটা কমেণ্ট কৰিব আৰু আপোনালোকক অলপ চিনেমেটিক শ্বট দেখাই দিছোঁ এইফালে চব ডেকোৰেশ্যন কি ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছে অলপ চিনেমেটিক শ্বট দেখাবলৈ চেষ্টা কৰিছোঁ আৰু কাইলৈ যিহেতু ইয়াত প্ৰগ্ৰাম পাতিছে ফ্ৰেন্ডস কাইলৈ আপোনালোকক প্ৰগ্ৰামটো দেখুৱাবলৈ চেষ্টা কৰিম আৰু যিহেতু এতিয়া মানুহবিলাক অহা আৰম্ভ হৈছে যিহেতু ইভেণ্ট আছে আপোনালোকে দেখুৱাই চ' ফ্ৰেন্ডস ভিডিঅ'টো যদি এতিয়ালৈকে আপোনালোকে যদি লাইক কৰা নাই তেতিয়াহ'লে লাইক কৰি দিব আৰু চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু এইফালে চব কি ধুনীয়াকৈ প্ৰতিমা দুটা বনোৱা আছে আৰু এইফালে লাইটৰ ডেকোৰেশ্যন ভাই অ'পি চ' ফ্ৰেন্ডস এইফালে দেখিব পাইছে আপোনালোকে লগৰবিলাকে নাচি আছে আৰু এইফালে সঞ্জয় ভাই আছে আৰু লগৰ এটা আছে আৰু এইফালে তামাং ভাই সেই চুকফালে নাচি আছে আৰু ময়ো নাচো লাগিছে যিহেতু মই ভিডিঅ' কৰি আছোঁ মই এইফালে আপোনালোকক তামাং ভাইক দেখুৱাবলৈ চেষ্টা কৰিম এইফালে লুকাই আছে সি কেমেৰাত আহিব বিচৰা নাই অলপ দেৰি আপোনালোকে ৱেইট কৰক আৰু আপোনালোকক দেখুৱাম কেনেকৈ নাচিছে মানে একদম পুৰা ফানি মমেণ্ট এইফালে পুৰা তামাম নাচিছে মানে আৰু এইফালে আহিলে আমাৰ তামাং ভাই ভাই পুৰা নাচিছে পুৰা ফটাফটি মানে আৰু আজি বোলে গোটেই ৰাতিপুৱা কৰি দিব মানে পুৰা একদম তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু বহুত ধুনীয়া ধুনীয়া বস্তু আপোনালোকে দেখিব পাব চ' ফ্ৰেন্ডস আই হোপ ইউ অল এনজয় দিছ মমেণ্ট তো আপোনালোকে চাই থাকক শেষলৈকে Yeah.